নহয় জানো বন্ধুসকল, সূৰ্যোদয় NGOৰ টীম এটা গহপুৰৰ কিছু পঞ্চায়তত দেখা পোৱা গৈছে। যদিহে ভাৰতৰ সকলো ৰাজ্যতে সকলো জিলাতে গোটেই সমষ্টিৰ গাঁৱে ভূঞে এনেদৰে সহায় সহযোগ আগবঢ়াই থকা হ'লে ভাৰত আকৌ এবাৰ উন্নতিৰ পথত। নহয় জানো বাৰু বন্ধুসকল? দিয়ক এওঁলোকক লাইক দিয়ক, ধন্যবাদ দিয়ক। এওঁলোকে অশেষ কষ্ট কৰিছে, নিজৰ পকেটৰ ধনেৰে এওঁলোকে দুখীয়া দৰিদ্ৰ লোকসকলক এমুঠি সাহাৰ্য দিছে, ৰেচন দিছে। তাৰ কাৰণে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু দিব্যজ্যোতি ব্লগছ। এইয়া চাব পাইছে, চাই লওক, সূৰ্যোদয় NGO। এয়া তেখেতসকলে কৰোণা ভাইৰাছক লৈ বহুত সুন্দৰ পদক্ষেপ লৈছে। এয়া চাব পাইছে, বহুত সুন্দৰ পদক্ষেপ লৈছে কৰোণা ভাইৰাছক লৈ পেলাই। তেওঁলোকৰ ফালৰ পৰা আমি কিছু তথ্য জানিব চেষ্টা কৰিম। ঠিক আছে, আমি প্ৰথমতে এখেতৰ লগত। আপোনাৰ নামটো? মোৰ নাম শোভন তিনচিনা। শোভন তিনচিনা, এখেতৰ নাম শোভন তিনচিনা। কেশৱ নেপাল, এখেত হৈছে চন্দন গগৈ। আপোনাৰ নামটো? মোৰ নাম ৰতন অৰ্জেল। এখেত হৈছে আৰু আছে, এখেত হ'ল মানস হাজৰিকা। এখেত আমি প্ৰথমে জানিব বিচাৰিম, আপোনালোকে যিটো পদক্ষেপ লৈছে কৰোণা ভাইৰাছক হৈ দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ লোকসকলক আপোনালোকে কিছু সামগ্ৰী, খোৱাৰ সামগ্ৰী দিছে, ইয়াৰ বিষয়লৈ অলপ আমি জানিব বিচাৰিছোঁ। আমাৰ সূৰ্যোদয় NGO লগতে মহিলা উন্নয়ন পৰিষদ গমিৰি দ্বাৰা আমি কালিৰ পৰাই আমি খাদ্য বিতৰণ কৰি আছোঁ দুখীয়া ৰাইজসকলক। যোনকেইটা ৰাচন কাৰ্ড নাই আৰু হাজিৰা কৰা মানুহ, যোনবিলাকৰ এতিয়া বিশ্বজুৰি কৰোণা ত্ৰাসৰ কাৰণে এতিয়া বাহিৰলৈ ওলাব নোৱাৰা হৈছে, ঘৰৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে, খাবলৈ নোপোৱা হৈ গৈছে, সেইবিলাক দুখীয়া মানুহবিলাকক আমি এসাঁজ খাবৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। আমাৰ NGOৰ সদস্যবিলাকৰ নিজা পুঁজিৰ পৰা ডনেশ্যন কালেকশ্যন কৰি আমি কালি গমিৰিত বিলালোঁ। আজি আমি আমতলা আৰু মিছামাৰী পঞ্চায়তত কিছু অংশ আৰু কিছুমান মানুহক আমি দিব পাৰিলেও আমি মনত শান্তি এটা লাভ কৰিম, সেই আশাৰে আমি আজি আপোনালোকৰ আমতলা পঞ্চায়তত আমি খাদ্য বিতৰণ কৰি আছোঁ। ধন্যবাদ। ইমান ধুনীয়া পদক্ষেপ লৈছে, মোৰ ফালৰ পৰা বহুত 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 ধন্যবাদ দেই আপোনালোকৰ। সূৰ্যোদয় NGOৰ ফালৰ পৰা যিখিনি একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ, প্ৰতিখন গাঁৱতে আমি চাই 5জন 10জনকৈ তেনেকৈ মানে দিয়া হৈছে চাউল, দালি, মিঠাতেল, চয়াবিন, যিখিনি বস্তু প্ৰয়োজন হয় সেইখিনিকে মিলাই কৰি চাই দিয়া হৈছে। একেবাৰে মানে যোনখিনি APL মানুহখিনি নহয়, ঠিক একেবাৰে BPL মানুহখিনিকহে দিয়া হৈছে। জাতি ধৰ্ম ভাষা নিৰ্বিশেষে মানে সকলো ইয়াতে হিন্দু, মুছলিম, শিখ, ইছাই, মানে যোনখিনি একেবাৰে দুখীয়া মানুহ সেইখিনিকহে দিয়া হৈছে। কিন্তু ধনীখিনিক ইয়াৰ ফালৰ পৰা সহায় কৰা হোৱা নাই বাৰু। মানে NGOৰ নিজা পুঁজি নাই। NGOৰ যেনে আমি সদস্য, আমিয়ে 200-400 দি সকলোৱে তাৰ পৰা পইচা উঠাই দোকানৰ পৰা মাল কিনিহে বস্তুখিনি দিয়া হৈছে। দেখিব পাইছে, বৰ শৃংখলাবদ্ধ, কমচে কম 1-1.5 মিটাৰ আঁতৰে আছে। তেখেতসকলক দেখিব পাইছে, 1 মিটাৰ অন্তৰে আছে। আৰু ক'বলৈ বিচাৰিম, গ্লোভছ লগাইও আহিছে, মুখত মাস্ক লগাই আহিছে। বৰ সুন্দৰ পদক্ষেপ লৈছে তেখেতসকলে কৰোণা ভাইৰাছক লৈ, নহয় জানো? আৰু আমিও ভাবোঁ আপোনালোকেও সহযোগ কৰক দুখীয়া শ্ৰেণীৰ লোকসকলক। যিসকলে ওলাই যাব পৰা নাই, কৰিব মেলিব পৰা নাই, তেওঁলোকক অলপ সহায় সহযোগ আগবঢ়াই বুলি আশা ৰাখিলোঁ।
ধন্যবাদ দিব্যজ্যোতি পদক্ষেপ লৈছে নহয় জানো মই ভাবোঁ অসম নহয় গোটেই ভাৰতবৰ্ষতে এনে পদক্ষেপ লোৱাটো দৰকাৰ কাৰণ কৰোণা হকে যিহেতুকে এতিয়া লকডাউন হৈ আছে সকলোৱে এইটো পদক্ষেপ লওক নিবনুৱা পৰিয়ালটো অলপ কিছু হতাশ পাব নহয় জানো ইয়াকে কৈ সামৰিলোঁ তেখেতসকলক লাইক দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ